আজি আমি সাংবাদিক মাধ্যমৰ দ্বাৰা আমাৰ কোকৰাঝাৰ ৰাইজক জনাব বিচাৰোঁ যে কালি 10 তাৰিখত 10 বাজি আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চেৰেমনিয়েলি আমাৰ চৰকাৰৰ বহুত ডাঙৰ প্ৰগ্ৰাম ceremonial launch of subsidized masoor dal, sugar and salt distribution scheme to launch koribo from Srimanta Sankardev Academy. আৰু তাৰ পৰা লাইভ টেলিকাষ্ট কৰি আমাৰ যিমান 1096 FP shops আছে তাত লাইভ টেলিকাষ্ট কৰা হ'ব আৰু মই আমাৰ ৰাইজক জনাব বিচাৰোঁ যে এটো বহুত সুন্দৰ আৰু বহুত ডাঙৰ পদক্ষেপ অসম চৰকাৰৰ দ্বাৰা লোৱা গৈছে আপোনালোকে জানে যে ইতিমধ্যে আপোনালোকে চাউল পাই আছিল কিন্তু এই মাহৰ পৰা 10 নৱেম্বৰৰ পৰা আপোনালোকে মসুৰ দাল সুগাৰ আৰু সল্টটো সাবসিডাইজড ৰেটত পাবলৈ সক্ষম হ'ব আমাৰ নৱেম্বৰ আৰু ডিসেম্বৰ মাহত আমাৰ মসুৰ দালৰ ৰেট থাকিব ₹69 সুগাৰৰ থাকিব ₹38 আৰু সল্টৰ থাকিব ₹10 কিন্তু জানুৱাৰী মাহৰ পৰা মে 2026 লৈকে আপোনাৰ মসুৰ দালৰ ৰেটটো থাকিব ₹60 সুগাৰৰ ৰেটটো থাকিব ₹30 আৰু সল্টৰ ৰেটটো থাকিব ₹10 আৰু যি ডিস্ট্ৰিবিউশন পিৰিয়ড নৱেম্বৰ মাহৰ কাৰণে 10 নৱেম্বৰ to 19th নৱেম্বৰ ধৰি দিয়া হৈছে এই 10 দিনত আমি স্পেশাল অন্ন সেৱা দিন বুলি পাতিব আৰু তাৰ আন্ডাৰত ডিস্ট্ৰিবিউশন কৰা হ'ব কিন্তু ডিসেম্বৰ মাহৰ পৰা 1 তাৰিখ to 10 তাৰিখ লৈকে যি সময় আছে তেতিয়া অন্ন সেৱা দিন সেলিব্ৰেট কৰা হ'ব আৰু ডিস্ট্ৰিবিউশনটো তেতিয়া अवेलेबल হ'ব আপোনালোকক মই অনুৰোধ জনাইছো সকলোকে যি সকলৰ ৰাশন কাৰ্ড হোল্ডাৰ্স আছে ডিস্ট্ৰিবিউশন ক্ৰাইটেৰিয়াটো এনেকে হয় প্ৰত্যেক ৰাশন কাৰ্ডত 1 kg আপোনালোকে যি আইটেমস আমি লৈছো হেখিনি পাবলৈ সক্ষম হ'ব আৰু যেনেকে আমি এনএফএসএ বেনিফিচিয়াৰিজ সকলৰ কাৰণে চাউলটো থ্ৰু ইপিওএস মেচিন দিউ এনেকে আমি যি আমাৰ মসুৰ দাল আছে বা সুগাৰ আছে বা সল্ট আছে হেখিনিও এনেকে ডিস্ট্ৰিবিউশনটো কৰা হ'ব আৰু আপোনালোকক সাকে মনত আছে আমি 3rd অগষ্টত এফপিএস সম্মেলন পাতিছিলো তেতিয়া আমাৰ অনাৰেবল মিনিষ্টাৰ সিভিল সাপ্লাই আহিছিলে তেকেতে আহি আমাৰ ইয়া দুনিয়াকে বৰফা কালচাৰাল কমপ্লেক্সতো এখন এফপিএস সম্মেলন কৰিলে যাতে আমি আমাৰ যিমান এফপি শপ ডিলাৰ্স আছিল তেকেতসকলৰ কাৰণে এখন ডাঙৰ অৱেৰনেছ প্ৰগ্ৰাম ৰাখিছিলো যাতে তেকেতসকলে বহুত সুন্দৰকে মসুৰ দাল সুগাৰ আৰু সল্টৰ সাবসিডাইজড ৰেটতে ডিস্ট্ৰিবিউশনটো সুন্দৰকে কৰিব পাৰে আৰু ইতিমধ্যে আমাৰ বিটিসিৰ পৰাও ভিআইপি লিষ্ট যি সকলে মেইন প্ৰগ্ৰামছত যাব হেখিনি অলৰেডি ইস্যু কৰি দিয়া হৈছে বিটিসিৰ লিষ্টৰ হিচাপতে আমাৰ কোকৰাঝাৰ টাউন কোঅপাৰেটিভ হোলসেলত আমাৰ সংগ্ৰামা মহিলাৰী ডাঙৰীয়া অনাৰেবল চিফ অফ বিটিসি লৰেন্স ইছলাৰী ডাঙৰীয়া দেৰহাসাত বসমতৰী ডাঙৰীয়া দনেশ্বৰ গোয়াৰী ডাঙৰীয়া সকলোকে এজ চিফ গেষ্ট যাব গসাইগাঁৱত জিৰণ বসমতৰী ডাঙৰীয়া মৃত্যুঞ্জয় নাৰ্জাৰী ডাঙৰীয়াই যাব ফেয়াৰ প্ৰাইস শপ প্ৰেমাইসেছ অফ অঞ্জলু ব্ৰহ্মা গাম্বাৰী বিলত আমাৰ ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া আৰু উইলিয়াম নাৰ্জাৰী ডাঙৰীয়াই যাব ফেয়াৰ প্ৰাইস শপ প্ৰেমাইসেছ অফ শ্ৰী মানিকলাল বিনিয়াকাটাত আন্তাজ আলী ডাঙৰীয়া আৰু উইলসন হাজদা ডাঙৰীয়াই যাব আৰু ৰাঙামাটি এছএছ লিমিটেডত টিপকাই পৰ্বতজৰাত আমাৰ মুনমুন ব্ৰহ্ম ডাঙৰীয়ানিয়ে যাব সো এনেকে কৰি বিটিসিৰ ফালৰ পৰাও মেইন বিশেষ এফপি শপস যাত লাইভ টেলিকাস্টৰ লগে লগে ডিস্ট্ৰিবিউশন হ'ব সেৰেমনিয়েলি হ'ব হেখিনি ভিআইপি লিষ্ট বিটিসিৰ পৰা আহিছে আমাৰ ফালৰ পৰা আমি ম্যাজিষ্ট্ৰেট সকলক পঠিয়াম যাতে তেখেতসকলে চাব পাৰে চেক কৰিব পাৰে প্ৰত্যেক ম্যাজিষ্ট্ৰেটে 2-3টা এফপি শপস চেক কৰিব আমি আশা ৰাখিছো যে আমাৰ সিভিল সাপ্লাই ডিপাৰ্টমেন্টৰ আপোনালোকে সহায় সহযোগিতা কৰিব আৰু যাতে বহুত সুন্দৰকে ডিস্ট্ৰিবিউশনটো 10 তাৰিখৰ পৰা 19 তাৰিখ লৈকে আছে এটো সুন্দৰকে আমাৰ ডিস্ট্ৰিবিউশনটো চলি থাকিব পাৰে আৰু যেনেকে আমি চাউলৰ ডিস্ট্ৰিবিউশন প্ৰত্যেক মাহে কৰো হেতু এনেকে সেম প্ৰক্ৰিয়াতে হ'ব যি সকলৰ ইচ্ছা আছে তেখেতসকলে সাবসিডাইজড ৰেটত মসুৰ দাল সুগাৰ আৰু সল্ট চৰকাৰৰ পৰা ল'ব পাৰে হেতুৱে আছিল আজি থ্যাংক ইউ